মোৰ চেনেল সায়েন্স ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি যাবলৈ ওলাইছোঁ ফুৰিবলৈ। 1 তাৰিখেনো কোনে ঘৰত বহি থাকে হয়নে? সেইকাৰণে আমিও ভাবিছোঁ ওলাই যাওঁ, ঘৰতে কিবা কিবি বনাই লৈছোঁ, বনাই লৈ খাবলৈ যাম। কিন্তু ক'ত যাম এতিয়ালৈকে একো সিদ্ধান্ত হোৱা নাই। সেইকাৰণে ভিডিঅ'টো বনাই গৈছোঁ, আপোনালোকে চাই যাব। ক'ত যাম আমি নিজেও গম নাপাওঁ এতিয়ালৈকে। হেপী নিউ ইয়াৰ। টুক ঘূৰাইলো কোনফালে যাম একো সিদ্ধান্ত হোৱা নাই। চন্দ্ৰপুৰৰ ফালে চাগে যাব আৰু এয়া গৈ আছোঁ। এয়া আমাৰ পাঞ্জাবাৰী এইখিনি আজি অকণমান ৰাস্তাটো খালী, নহ'লে পাঞ্জাবাৰী ৰাস্তাটো আজিকালি খালী নাথাকে। বাঘৰবাৰী ৰাস্তাটো খালী নাথাকে, আজিকালি ভিৰে থাকে ৰাস্তাটো। ওলাইছে আমাৰ লগত, সি নিজৰ মাক বাপেক। তোমাৰ মা পাপা কোন? নিজৰ মা পাপা কোন? সিহঁতৰ কথা কৈ থাকে, এই ওচৰৰ মানুহৰ কথা পাতি থাকে। শুনে নেকি নহয় নেকি এইখন? নহয় ন, এইখন আগৰ গাড়ীখন নহয় ন? এইখন আগৰখন গগৈদাহঁতৰ গাড়ী নহয় ন? এইখন হয় নেকি? কি সুধিম? বিউটিক ফোন এটা কৰি তাক লগাই দে, তাক সুধিব সি হলিব বুলি কোনফালে গ'ল। এৰিয়ে গ'ল নেকি? এৰি গ'ল নেকি? কি হেঁচা মাৰি ল'বি? সেই নাপায় এতিয়া কোনফালে যাম আমি? গাড়ীখন লাগিছে তোক আমি কোনফালে যাম? গাড়ীখন নেদেখিলো, তই দেখিছিলি। এইখনৰ পিছত কি লুকোৱা গাড়ী পিছত গাড়ী এফালে আছে নেকি? ক'ত যাম? গাড়ীখনে দেখা নাই নহয়। আৰু এয়া অকণমান দূৰ অহাৰ পিছতে আমাৰ গাড়ীৰ পেচেঞ্জাৰ চেঞ্জ হ'ল। এয়া চিকি আৰু এইফালে যাওঁ নেকি নিকি টুকটুকক পঠিয়াই দিলে আমি সেইখন গাড়ীলৈ, আৰু আমি আহিলোঁ এবাৰ এইখন গাড়ী। নাই আমি নাই অহা, সিহঁত দুজনে আহিছে আমাৰ গাড়ীত। আহি পালোঁ ইয়াত উপবন বনভোজস্থলী। 3-4টা জেগা কেঞ্চেল কৰি আহি ইয়াতে পাইছোঁ। ইয়াত কি হয় নাজানো। এইবাৰ আমি ইয়াৰ পৰা ওলালোঁ, ইয়াতো নাথাকিলোঁ। ক'ত যাওঁ নাজানো আৰু এইবাৰ গাড়ীত আকৌ বাচ্ছা বাৰ্ডে গোটেই উঠি লৈছে। হাই ক আমাৰ গাড়ীত কেলে আহিলি? লাষ্টত গৈ আছো এতিয়া আমি ঠাকুৰকুছিলৈ। আহি পালোঁ আমি ঠাকুৰকুছি বিলৰ পাৰ। চাই দিয়া টুকটুক, ক'ত আহিলোঁ আমি? ঠাকুৰকুছি। ঠাকুৰকুঠি ঠাকুৰ কাৰ নাম? মুনু মাহীৰ ককাৰ নাম, মিতু আন্টিৰ ককাৰ নাম ঠাকুৰ। টুকটুকে নাম দিছে ঠাকুৰ। আপোনাৰ আজি নতুনকৈ নাম এটা দিছে বিটুৱে কেঠা আৰু কেঠি। নিকি আৰু চিকি, কেঠা আৰু কেঠি। কি লৈ আহিছে একদম বিউটি চেতিয়াই। গগৈদা আগত গোৱাত যাব নি? লুকটো গোৱা লোকে লাগিছে আপোনাৰ। আহি পাই বিউটি চেতিয়াই উলিয়াইছে চাহ, ৰঙা চাহ এটুপি ন টুকটুক, কেঁচা কম্বল লৈ। চলি আছে গগৈদা আৰু বৰ ফটোশ্বুট, প্ৰি ৱেডিং শ্বুট। নতুনকৈ বিয়া পাতি দিম দুইটাৰে আৰু
খানা আৰম্ভণি খানা খাবলৈ লৈছোঁ আমি আহিয়ে জেগা বিচাৰি বিচাৰি চাহ খাই উঠিলোঁ 5 মিনিট হ'ল এতিয়া 5 মিনিট পিছত আকৌ ভাত খাবলৈ লৈছোঁ চব বহিছে খাবলৈ ময়ো খাই লওঁ এতিয়া এয়া আমাৰ হেতা আনিব পাহৰি গৈছোঁ এয়া গতি চাওক আমাৰ হেতাখন চাওক এইখন হেতাৰে দিবলগীয়া হৈছে ভাতৰো হেতা নাই আমি যে মুখত ডাইৰেক্ট কুকাৰৰ পৰা ঢালি ল'ম এয়া হেতা দালিৰ হেতা চাওক হ'ব নহয় আৰু এইখন হ'ল আমাৰ চাটনিৰ হেতা চামুচ আৰু এতিয়া খানা পিনা খাই আমি যাবলৈ ওলাইছোঁ হৈ গ'ল আমাৰ খানা পিনা খাই জেগা খালী কৰি দিলোঁ বাই বাই জেগা বিচাৰি বিচাৰি আমি পালোঁ ঠাকুৰকুচি আৰু ঠাকুৰকুচিতহে আমাৰ খানাটো খোৱা হৈ গ'ল কমপ্লিট কি হ'লে মই বুজি অঁ আহা আহা যাওঁ দিয়া আমি হৈ গ'ল বাই বাই খানা খাই বৈ শকত হৈ আহিছোঁ টুকটুক শকত হৈ গ'ল খানা খাই কি খালা কোৱা আকৌ কি খালা টুকটুকি বেছিকে খাইছে মোক কমকে দিছে মই বেছি নাই খোৱা দেই খানাপাৰালৈ গৈ আছো বোলে খানাপাৰালৈ গৈ আছো কিমান 450 দিম 500 লাগিবই ভাল ল'বা এইটো চিলেক্ট কৰিলোঁ আমি এইটো ল'লোঁ ৰাতিৰ কাৰণে মাইকিটা লৈছো ন